নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কাৰণ যোৱা কেই সপ্তাহমানৰ পৰা মই বহুত শিশুক নিমনিয়া ৰোগত আক্ৰান্ত হোৱা লক্ষ্য কৰিছোঁ আৰু এইটো বহুত কমন হৈ গৈছে, বিশেষকৈ আমাৰ গুৱাহাটী চহৰত প্ৰায়বিলাক শিশুৰে জ্বৰ, কাহ আদি বেমাৰত আক্ৰান্ত হৈছে। গতিকে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। তো ৰিচেণ্টলি মোৰ এজন শিশু মোৰ আণ্ডাৰত এডমিট হয়। তাৰ প্ৰায় 5-6 দিন মানৰ পৰা জ্বৰ হৈ আছিলে, জ্বৰটো কমা নাছিলে, লগতে খুব কাহ আছিলে। তো আমি পৰীক্ষা কৰি নিমনিয়া বুলি পাইছিলোঁ। তো ভিডিঅ'টো মই আৰু আগবঢ়াৰ আগতে চাই লওক যিজন শিশু আছিলে শিশুৰ মাকে কি কয়। নমস্কাৰ, মোৰ নাম অনুমিতা নাথচৰণীয়া হয়। মই তামোলপুৰৰ পৰা আহিছোঁ। বেবীটোৰ জ্বৰ হৈ আছিল, মানে 8-10 দিনমান হৈছে আৰু তাৰপিছত তাতে তামোলপুৰত ডক্টৰ দেখাইছিলোঁ। এটা পেৰাচিটামল দিছিল, তাৰপিছত খাই কিনে ভাল পায় আৰু তাৰপিছত 8 ঘণ্টা 10 ঘণ্টামান ভাল পাই কিনে তাৰপিছত আৰু উঠে। তাৰপিছত এতিয়া ইয়াতে ভৰ্তি কৰা গৈছে আৰু তাৰপিছত 3 দিনমান হ'ল, এতিয়া আৰু অলপ ভাল পাইছে। ইয়াতে এডমিশ্যন কৰাই কিনে ডক্টৰ চামিউল হুছেইন ছাৰে চাইছে, এতিয়া অলপমান ভাল পাইছে। এতিয়া আমি যাব খুজিছোঁ। গতিকে আপোনালোকে চালে যে নিমনিয়া তেখেতৰ শিশুটিৰ নিমনিয়া হৈছিলে। তো এই নিমনিয়াটো কি হয়? এই নিমনিয়াটো হ'ল কমিউনিটি একুৱাৰ্ড নিমনিয়া। কমিউনিটি একুৱাৰ্ড নিমনিয়া মানে নিমনিয়া দুই প্ৰকাৰৰ হ'ব পাৰে। এটা হৈছে হস্পিটেল একুৱাৰ্ড নিমনিয়া, যিটো কেতিয়াবা হস্পিটেলাইজ পেচেণ্টতো নিমনিয়া হয়, আৰু এটা আছে কমিউনিটি একুৱাৰ্ড নিমনিয়া, যিটো আমাৰ কমিউনিটিৰ পৰা হয়। তো কমিউনিটি একুৱাৰ্ড নিমনিয়াৰ ডেফিনেশ্যনটো হ'ল যে এইটো এটা মানে লাংছ, আমাৰ যিটো হাঁওফাঁও আছে তাৰ যিটো লাং পেৰেনকাইমা হয়, তাৰ ইনফেকশ্যন হয়। হেল্ডি চিলড্ৰেন, যিবোৰ হেল্ডি চাইল্ড থাকে সেইবোৰ হয়, আৰু সেই মানে শিশুটিৰ হস্পিটেলাইজেশ্যনৰ কোনো হিষ্ট্ৰী নাথাকে, মানে লাষ্ট 14 ডেজত কোনো ধৰণৰ হস্পিটেলাইজেশ্যনৰ হিষ্ট্ৰী নাথাকে, আৰু সেই শিশুবিলাক হেল্ডি হয়। শিশুৰ কোনো ধৰণৰ ইমিউনো ডেফিচিয়েঞ্চি বা মাল নিউট্ৰিশ্যন এনেকুৱা নাথাকে। তো আপুনি ভিডিঅ'টোত চাইছে শিশুজন হেল্ডিয়ে হয়, ভাল আছিলে, সম্পূৰ্ণ সুস্থ আছিলে, তো হঠাৎ নিমনিয়া হ'ল। তো কমিউনিটি একুৱাৰ্ড নিমনিয়া মূলতঃ দুই প্ৰকাৰৰ। এটা হ'ল ভাইৰেল নিমনিয়া আৰু এটা হ'ল বেক্টেৰিয়েল নিমনিয়া। তো আমাৰ ক্ষেত্ৰত এইটো ভাইৰেল নিমনিয়া আছিলে। তো ভাইৰেল নিমনিয়াৰ লক্ষণবিলাক হ'ল যে ভাইৰেল নিমনিয়াটোৰ সাধাৰণতে মানে শ্বৰ্ট ডিউৰেশ্যনৰ এটা আপাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনৰ হিষ্ট্ৰী থাকে। মানে প্ৰথমে অলপ নাক বন্ধ হোৱা, চৰ্দি, এনেকুৱা শ্বৰ্ট কেইদিনমানৰ কাৰণে 5-6 দিন, এসপ্তাহৰ এটা হিষ্ট্ৰী থাকে। তাৰপিছত লাহে লাহে উশাহ লোৱাত কষ্ট হয়, আৰু এইটো গ্ৰেজুৱেল অনছেট, মানে লাহে লাহে বস্তুটো হয়। কাহটো লাহে লাহে হয়, একদিনতে মানে বেছি হয়, আৰু শিশুটি বেছি টক্সিক নহয়। মানে দেখাত শিশুটি আপোনাৰ দেখিলে এনেকুৱা নালাগিব যে বহুত বেছি চিৰিয়াছ কিবা এটা বেমাৰ হৈ আছে, তেনেকুৱা ধৰণৰ নালাগে। টক্সিচিটিটো কম থাকে, আৰু লগতে আমি যেতিয়া ষ্টেথোস্কোপেৰে শুনো চাউণ্ড, তেতিয়া আমি চেষ্টত হুইজ পাওঁ। তো এই শিশুটিৰ ক্ষেত্ৰতো হুইজ আছে। হুইজটো এটা মিউজিকেল চাউণ্ড হয়, এনেকুৱা হুইচলিঙৰ নিচিনা এটা চাউণ্ড আমাৰ চেষ্টত থাকে। আৰু এই যিটো ভাইৰেল নিমনিয়াবিলাক থাকে সাধাৰণতে নিজে নিজে লাহে লাহে মানে কনজাৰভেটিভ মেনেজমেণ্ট কৰিলে লাহে লাহে উপশম হয় বা ভাল হৈ যায়। আৰু বেক্টেৰিয়েল নিমনিয়া যিবোৰ আছে সেইবোৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে। এটা আছে ষ্ট্ৰেপ্টোককেল নিমনিয়া, এটা আছে ষ্টেফাইল'ককেল নিমনিয়া, আৰু এটা আছে এটিপিকেল নিমনিয়া। যিবোৰ ষ্ট্ৰেপ্টোককেল নিমনিয়া, অৰ্থাৎ ষ্ট্ৰেপ্টোকক্কাইৰ কাৰণে যিটো নিমনিয়া হয়, সেই ষ্ট্ৰেপ্টোককেল নিমনিয়া শিশুবিলাক বেছি টক্সিক থাকে, খুব ৰেপিড প্ৰগ্ৰেশ্যন হয়, বেমাৰটো বহুত সোনকালে বেছি হৈ যায়। আৰু যিটো এক্সৰে থাকে, এক্সৰেত এটা লাঙৰ এটা লোবহে ইনভল্ভ হয়। এতিয়া আমাৰ চৰণীয়াৰ যিটো এক্সৰে আছে এইটো চাওক, ইয়াতে মানে কি হৈছে, দুয়োফালে মানে ইনভলভমেণ্টটো আছে, কোনো লোব ইনভল্ভ হোৱা নাই। চ' এইটো ভাইৰেল নিমনিয়া। আৰু লগতে মানে ষ্ট্ৰেপ্টোককেল নিমনিয়াত কি হয়, মানে GI আপছেট হয়, গেষ্ট্ৰ'ইণ্টেষ্টিনেল মেনিফেষ্টেশ্যন, অৰ্থাৎ ডায়েৰিয়াও হ'ব পাৰে, বমি কৰিব পাৰে। তো সেইবোৰ লগতে থাকে। আনহাতে ষ্টেফাইল'ককেৰ জৰিয়তে হোৱা নিমনিয়াটোও বহুত কমন। ষ্টেফাইল'ককেল নিমনিয়াত কি হয়, শিশুটিৰ কেতিয়াবা লাঙত পুজ জমা হৈ যায়, আৰু স্কিনৰ ইনফেকশ্যন দেখা যায়। শিশুটিৰ স্কিনত বিভিন্ন ধৰণৰ চেলুলাইটিছ বা এপচেছ থাকে, আৰু কেতিয়াবা কি হয়, লাঙৰ ভিতৰত কিছুমান সৰু সৰু নিউম'য়েটিছ মানে বতাহ সোমাই থাকে।
আৰু এটিপিকেল নিমনিয়া যিবোৰ আছে এটিপিকেল নিমনিয়াটো অলপ আনকমন হয় এইটো ভাইৰেল নিমনিয়াৰ নিচিনাই থাকে আৰু ষ্টেথোস্কোপেৰে শুনিলে আমি হুইজ শুনা পাওঁ আৰু শিশুটি দেখাত ইমান এটা সিক বা বেমাৰী যেন নালাগে আৰু গোটেই মানে লোবাৰ ইনভলভমেণ্ট নহয় এইটো ভাইৰেলৰ নিচিনা ডিফিউজ ইনভলভমেণ্ট হয় গতিকে আমি যেতিয়া ভাইৰেল নিমনিয়া ডায়েগনচিছ কৰোঁ আমি এটিপিকেল নিমনিয়াৰ কথাটো আমি সদায় মনত ৰাখিব লাগে আৰু আমি সকলো মোৰ আগৰ ভিডিঅ'টো কৈছোঁ যে কেনেকৈ আমি ৰেছপিৰেটৰী ডিষ্ট্ৰেছ এটা শিশুৰ আছে কেনেকৈ আমি গম পাওঁ চ' WHO এটা ক্ৰাইটেৰিয়া আছে সেইটোত কি হয় যে আপোনাৰ শিশুটিৰ যদি অকল কাহ আৰু কোল্ড আছে তাক নো নিমনিয়াত কেটেগৰাইজ কৰা হয় আৰু যদি আপোনাৰ শিশুটিৰ কাহ কোল্ডৰ লগতে মানে উশাহৰ ঘনত্বটো বেছি হয় আপোনাৰ শিশুটি যদি 2 মাহৰ পৰা 1 বছৰৰ ভিতৰত আছে আৰু উশাহটো 50 বাৰতকৈ বেছি লৈছে সেইটো এটা ফাষ্ট ব্ৰিডিং যদি 1 বছৰৰ পৰা 5 বছৰৰ শিশু হয় 40 বাৰতকৈ বেছি লৈছে সেইটো এটা ফাষ্ট ব্ৰিডিং নাইবা আপোনাৰ শিশুটি যদি 5 বছৰতকৈ বেছি হয় তেনেহ'লে 30 বাৰতকৈ যদি বেছি উশাহ লৈছে তেনেহ'লে সেইটো ফাষ্ট ব্ৰিডিং হয় গতিকে ফাষ্ট ব্ৰিডিং আৰু লগতে চেষ্ট ইনড্ৰয়িং অৰ্থাৎ বুকুটো যদি সোমাই যায় তেনেহ'লে আমি নিমনিয়া হোৱা বুলি কওঁ আমাৰ ইয়াৰ ক্ষেত্ৰতো ফাষ্ট ব্ৰিডিং আৰু শিশুটো মানে চেষ্টটো সোমাই গৈছিলে তাৰপিছত সিভিয়াৰ নিমনিয়া বুলি কেটেগৰাইজ কৰা হৈছে WHO সিভিয়াৰ নিমনিয়া কি হয় নিমনিয়াৰ লক্ষণটো থাকিবই অৰ্থাৎ ফাষ্ট ব্ৰিডিং উশাহৰ ঘনত্বটো বেছি আৰু চেষ্ট ইনড্ৰয়িংটো থাকিবই লগতে কি হয় মানে শিশুটি খাব নোৱাৰে খুব মানে দুৰ্বল হৈ যায় বাৰে বাৰে বমি কৰি থাকে খুব মানে ৱেট লছ হৈ যায় ক্ষীণাই যায় কেতিয়াবা মিৰ্কিৰ নিচিনা হৈ যাব পাৰে বা সাইনোচিছ হয় নাক বা জিভা নীলা পৰি যায় এনেধৰণৰ থাকে গতিকে নিমনিয়াটো বিভিন্ন হ'ব পাৰে বিভিন্ন ষ্টেজত থাকিব পাৰে কেতিয়াবা বেছি থাকিব পাৰে কেতিয়াবা কম থাকিব পাৰে তো সেইটোৰ ওপৰত ভিত্তি কৰি ট্ৰিটমেণ্টটো হয় যদি শিশুটি বেছি সিক নাথাকে তেতিয়াহ'লে যদি আমি বেক্টেৰিয়েল বুলি সাসপেক্ট কৰোঁ তেনেহ'লে আমি এণ্টিবায়'টিক দিওঁ আমি তেতিয়া অৰেলি এণ্টিবায়'টিক দিব পাৰোঁ আৰু যদি শিশুটি বেছি সিক থাকে তেতিয়াহ'লে আমি হস্পিটেলাইজ কৰিব লাগে আৰু যদি আমি মানে ডাউট কৰোঁ বেক্টেৰিয়েল ইনফেকশ্যন তেনেহ'লে আমি কেতিয়াবা IV ইনজেকশ্যনো দিব লাগে IV ফ্লুইডো দিব লাগে তো এনেধৰণে মানে ট্ৰিটমেণ্টটো আগবঢ়াই ল'ব লাগে আৰু শিশুটিৰ মানে যাতে মানে ডায়েটৰ ওপৰত খুব গুৰুত্ব দিব লাগে শিশুটিক ভাল সুষম খাদ্য খুৱাব লাগে ভাল খাব লাগে আৰু শিশুটিৰ ইমিউনিটিটো যাতে আমি বুষ্ট কৰিব পাৰোঁ সেইটো আমি লক্ষ্য কৰিব লাগে তো আপোনালোকৰ এই ছিজনত যেহেতু কমিউনিটি একুৱাৰ্ড নিমনিয়া বহুত বেছি হৈ আছে আৰু বিশেষকৈ ভাইৰেল নিমনিয়া বহুত বেছি হৈছে গতিকে আপোনালোকে ঘৰত কিছুমান প্ৰিকশ্যন মানি চলিব যেনেকৈ আপোনালোকে ৰেগুলাৰ হেণ্ড ৱাশ্বিং কৰিব পাৰিলে মাস্ক পৰিধান কৰিব আৰু তাৰ উপৰিও আপোনাৰ শিশুটিক মানে যদি ক'ৰবাত এনেকুৱা শুনিছে যে কাৰোবাৰ শিশুৰ তেনেকুৱা বেমাৰ হৈছে তো কেইদিনমানৰ কাৰণে আপুনি সেই শিশুটিক তেনেকুৱা শিশুৰ পৰা অলপ দূৰত ৰাখিব চ' এইখিনি কৈ আজিৰ সেই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আৰু আশা কৰোঁ মানে আৰু এনেকুৱা ধৰণৰ বেলেগ শিশুৰ স্বাস্থ্যৰ ৰিলেটেড ভিডিঅ' মই আৰু এটা অতি সোনকালে লৈ আহিম ধন্যবাদ নমস্কাৰ